হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে ভালনে? এয়া আজি মোৰ লগৰজনী আমাৰ ঘৰলৈ ফুৰিবলৈ আহিলে বহুত দিনৰ পাছত। আৰু এতিয়া আমি সন্ধিয়া টাইমত দুজনী ওলাই আহিছোঁ অলপ ফুৰি আহোঁগৈ বুলি। এয়া ধুনীয়াকৈ ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ আহিলোঁ। এতিয়া ঘৰলৈ আহি ধুনীয়াকৈ পাস্তা আৰু চাহ বনাই লৈছোঁ খাবলৈ দুজনীয়ে। আৰু তাইক আজি বহুত দিনৰ পাছত লগ পাইছোঁ কাৰণে আমাৰ আজি মানে কথা একদম বহুত ওলাইছে, একদম খতমেই নহৈছে আৰু এয়া আজি ৰাতিৰ সাজত এইটো খোৱা যাব। আৰু এতিয়া এইখিনি কাটি বাছি লোৱাও হ'ল ধুনীয়াকৈ। আৰু আজি মুৰ্গী মাংস পচলাৰ লগত বনোৱা যাব। আপোনালোকক মই বাৰু ৰেচিপিটো দিম, আপোনালোকে চাব। আৰু এতিয়া মই এই গৰমত বনাই আছোঁ আৰু দেখিছেনে মোৰ অৱস্থা গৰমত কি হৈছে। আৰু এতিয়া মই ধুনীয়াকৈ বনাই আছোঁ এইখিনি। আৰু এইফালে এতিয়া মোৰ লগৰজনীয়ে জ্বলা ভাজি বনাই আছে আৰু আজি তাই গোটেইখিনি বনাইছে, মই অকল মাংসটোহে বনাইছোঁ। আৰু এইফালে এতিয়া তাই গৰম উঠিছে বোলে ৰখি আছে। আৰু এতিয়া আমি দুজনীয়ে ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া ভাত খাবলৈ হ'ব। আৰু এয়া এতিয়া আমি ধুনীয়াকৈ ভাতো বাঢ়ি ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছে। আৰু যোনসকলে মোৰ ভিডিঅ' ইউটিউবত চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুক আৰু ইনষ্টাত চোৱাসকলে ফ'ল' কৰি ল'ব।